টিত মৰিব খোজে এই লোকজনে আৰু সেই কথাই কেমেৰাৰ সন্মুখতো কৈছে। মোৰ এতিয়া এনেকুৱা লাগিছে জাষ্ট আই ৱান্ট টু স্লিপ ফৰ এভাৰ। যেতিয়া ডেড বডি দেখো মোকো লৈ যোৱা, এদিনতো যাবই লাগিব। আজি মোৰ এনেকুৱা দুখ। এই ব্যক্তিজনৰ এনে কথা, এনে বেশভূষা অথবা তেওঁৰ চাল চলন দেখি বহুতেই হয়তো ভাবে মানসিকভাৱে বাধাগ্ৰস্ত এজন লোক, যিয়ে অকলশৰে অনাই বনাই ঘূৰি ফুৰে ভূতনাথ শ্মশানৰ আশে পাশে। কোনোৱে যে তেওঁক পাগল বুলিও ভাবে সেই কথা তেওঁ নজনা নহয়। মোৰ নাম গৌৰেশ ভট্টাচাৰ্য, ছাৰ নেম আৰু নিক নেম দুলাল ভট্টাচাৰ্য। এই চাইডটো চেন্সলেছ, মই শক্তি নাপাওঁ। এই চাইডটো ব্লাড চাৰ্কুলেশ্যন হয় নহয়, কঁপি যায়। বহুতে ভাবে এইটো পাগল, কিছুমানে ভাবে এইটো খাইছে। মোৰ নিজৰে দুখ লাগে। স্পেয়াৰ টু গড ফৰ মাই পিচফুল ডিমাইজেশ্যন। এই ব্যক্তিজনৰ নাম গৌৰেশ ভট্টাচাৰ্য। কৰ্মসূত্ৰে এজন আৰক্ষীৰ কনিষ্টবল। 2013 বৰ্ষত কাৰ্বি আংলঙত কৰ্মৰত হৈ থকা অৱস্থাতেই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গুৱাহাটীলৈ বদলি বিচাৰিছিল এওঁ। বদলি নহল। স্নায়ুৰোগত আক্ৰান্ত হোৱাৰ পিছত পৰিয়ালৰ লোকেও এওঁক খেদি পঠিয়ালে। আৰক্ষীয়েও হাস্পতালত ভৰ্তি কৰাই দায়িত্ব সামৰিলে। টকাৰ অভাৱত চিকিৎসালয়ত চিকিৎসাও নহল আৰু তাৰ পিছত তেওঁৰ কোনো ঠিকনাই নাই। কলৈ যাব, কি কৰিব, চাকৰিটো আছে নে নাই সেয়াও নাজানে ভালকৈ। 2027 বৰ্ষত অৱসৰৰ সময় আছে তেওঁৰ, কিন্তু চাকৰি জীৱন আৰু 9টা বছৰ বাকী থকা অৱস্থাতো গৌৰেশ ভট্টাচাৰ্যই এতিয়া শ্মশানৰ জিৰণি চৰাৰ আলহী হবলগীয়া হৈছে। DY 365ৰ সাংবাদিকে যেতিয়া এই গৌৰেশ ভট্টাচাৰ্যৰ নামৰ আৰক্ষীৰ লোকজনৰ মুখামুখি হৈছিল, আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ ফোনো কৰিছিল সাংবাদিকৰ ফোনৰ পৰাই। চাকৰি জীৱনত আৰক্ষীৰ কাম কৰিয়ে ৰাইজ আৰু দেশক সেৱা কৰা এই লোকজনে ন্যায় নাপাবনে? চাকৰি কৰিব নোৱাৰিলেও আশ্ৰয় অথবা পেঞ্চনৰ ব্যৱস্থা কৰিব নোৱাৰেনে আৰক্ষী বিভাগ কিংবা চৰকাৰে? কেমেৰা পাৰ্চন প্ৰদীপ বৰ্মনৰ সৈতে দিব্যজ্যোতি কলিতা, DY 365।